আজি বেটাৰ জন্মদিনৰ কাৰণে এটি কেক বনাবলৈ লৈছোঁ আৰু নৰ্মেল কেকটো মই বনাই ৰেডি কৰি ল'লোঁ। ঘৰৰ ডাইনিংখনতে লৈ লৈছোঁ। তেনেকুৱাকৈ মোৰ কেক বনোৱা তেনেকৈ মোৰ লেভেলত টেবুল নাছিলে, সেইটো কাৰণে মোৰ মানে হাফ ওলোৱা হৈছে। অকল কেকটো দেখুৱাইছোঁ। মই দেখুৱাবলৈ নিজকে চেষ্টা কৰিছোঁ যদিও মানে অকণমানো ওলোৱা নাই, সেইটো কাৰণে একো নাই বাৰু, মই কেকটোৱে আপোনালোকক ডেক'ৰেশ্যন কৰা দেখুৱাই দিম। আৰু এতিয়া মই কেকৰ লেয়াৰকেইটা কাটিবলৈ ল'লোঁ। কেকটো ছাইডত অলপমান জ্বলি গ'ল, সেইটো কাৰণে অলপ কিনাৰটো মই এৰুৱাই দিছোঁ আৰু ওপৰটো অলপমান কাটি ল'লোঁ। আৰু এতিয়া মই 3টা লেয়াৰ কাটিম আৰু এই ছাইডৰ কেকখিনি জ্বলা উলিয়াই দিলোঁ। এইখিনি খাই বহুত টেষ্ট লাগে, সেইকাৰণে খাবলৈ মই থৈ লওঁ। আৰু এতিয়া লেয়াৰকেইটা কাটিবলৈ মই ষ্টাৰ্ট দিলোঁ। 3টা লেয়াৰ হ'ব ইয়াত। এতিয়া বেছ ল'লোঁ। বেছখনো ইমানেই ডাঙৰ নহয়, ইমানেই যোনটো মোৰ কেকৰ টেবুল আছে নহয়, কেকৰ টেবুলখন ঢাক খাই গৈছে মানে বহুত ডাঙৰ হয়। আগৰ আছিলে, এইটোকে ঘৰত বনাইছোঁ যেতিয়া আৰু এইটোৱে দি দিলোঁ। এতিয়া মই চুগাৰ চিৰাপ দি দিলোঁ। চুগাৰ চিৰাপ দি পেলাই মই তাতে অলপ মেংগ' ফ্লেভাৰ দি দিছোঁ আৰু এয়া আইচিং কৰিবলৈ ষ্টাৰ্ট দিলোঁ। ক্ৰীম দিছোঁ। প্ৰথমে ক্ৰীম মানে এনেই পাতলকৈ দিছোঁ, ঘৰতে খাম যেতিয়া আৰু মই এইটো মেংগ' গাছ দিছোঁ। যোনবিলাক মই অৰ্ডাৰ লওঁ সেইবিলাকত মানে অলপমান ক্ৰীমটো মই বেছি দিওঁ। কিছুমানে ক্ৰীম ভাল পায়, কিছুমানে বেয়া পায়। ঘৰতে খাম যেতিয়া ইমান ক্ৰীমো মই দিয়া নাই, অলপ পাতল দি দিছোঁ। নিদিলেও ইমান ভাল নালাগে আইচিং কেক যেতিয়া এতিয়া 2টা লেয়াৰ হৈ গ'ল। 3 নম্বৰ লেয়াৰটোত দিবলৈ মই ৰেডি কৰিছোঁ। ক্ৰীম দিলোঁ, আকৌ দিলোঁ মেংগ' গাছ। তাৰপাছতে আৰু মেংগ' গাছ মানে ভাবিলোঁ সদায় পাইনএপল বনাই থাকোঁ, এবাৰ মেংগ'ৰ বনাম আৰু সেইটো কাৰণে মেংগ' খাই চাম বুলি ভাবিলোঁ, সেইটো কাৰণে মেংগ' গাছ দিলোঁ। আৰু এতিয়া ফিনিচিং মই মানে আৰু লাষ্টৰ লেয়াৰটো দিলোঁ। দি পেলাই চুগাৰ চিৰাপ দি এতিয়া মই আইচিং কৰি পেলাই মানে পাতলকৈ অলপমান লগাই এতিয়া মই ফ্ৰিজত ৰাখিম। 10 মিনিটৰ কাৰণে ফ্ৰিজত ৰাখিম আৰু তাৰপিছত ফ্ৰিজৰ পৰা ওলাই মই আকৌ ডেক'ৰেশ্যন কৰিম। এতিয়া ৰেডি হৈ গ'ল, এতিয়া ফ্ৰিজত ৰাখি দিম মই ইয়াক। ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ 10 মিনিটৰ পিছত। এতিয়া মেইন লাষ্ট যোনটো আইচিং হ'ব, ডেক'ৰেশ্যন হ'ব, তাৰ কাৰণে মই ক্ৰীম লগাই আছোঁ, ৰেডি কৰি আছোঁ। আৰু এইখিনি কৰিবলৈ বহুত মানে ফিনিচিং দিবলৈ বহুত দিগদাৰ লাগে মোক, ভালে সময় লাগে। সেইটো হৈ গ'ল, এতিয়া এই কামটো হৈ গ'ল। আৰু এতিয়া মই এনেই চিম্পুল ডেক'ৰেশ্যন কৰি দিম। মই নিজকে দেখাবলৈ অকণমান চেষ্টা কৰিছোঁ, হাউলি লৈ দেখাই দিছোঁ আপোনালোকক চেহেৰাটো। এনেই নৰ্মেল মই মানে আৰু এইটো জেল কালাৰ, ৰেড কালাৰ দি দিছোঁ পাইপিং বেগতে আৰু হোৱাইট ক্ৰীম দি আনি এটা কালাৰ মানে দি দিছোঁ আৰু গোটেইখিনি মিক্স কৰা নাই। ষ্টাৰ নজলটোৱে মই মানে অলপমান চিম্পুলকৈ বনাই দিছোঁ আৰু তেনেকুৱাই। বিশেষ তেনেকুৱাকৈ ডেক'ৰেশ্যন নকৰিলোঁ, কিয়নো দুপৰীয়া বহুত টাইম হৈ গৈছিলে কেকটো বনাবলৈ। আৰু বাকীখিনি সন্ধিয়ালৈকে ওচৰৰ এনেই পোৱালিবিলাকক মাতিছোঁ, বেটাৰ বাৰ্থডেৰ নিমিত্তে মানে পোৱালি কেইটামানক ভাতকে খুৱাই দিম, ভাতৰ এসাঁজ খুৱাই দিম। সেইটো কাৰণে ভালেখিনি যো-জা কৰিবলৈ আছে। সেই গতিকে কেকটো পটাপট বনাই শেষ কৰোঁ বুলি ভাবিছোঁ, কিন্তু বহুত টাইম লাগিলে। 2-3টা মানে বাজিবলৈ হ'ল নেকি। এতিয়া আকৌ নেক্সট মানে নিশাৰ মানে সোনকালে আয়োজন কৰিবলৈ বহুতখিনি কৰিব লাগে, সেইটো কাৰণে আৰু পটাপট মানে মই তেনেকুৱাকৈ ভাবিবলৈ নহ'ল যে কেনেকুৱাকৈ মই ডেক'ৰেশ্যন কৰিম, কেনেকুৱা ডিজাইন দিম, মানে মনত দি আহিছে পটাপট এনেই বনাই দিছোঁ আৰু। এটাই কৈছে মোৰ টাইমতে তুমি বোলে কেকটো ভাল নবনালা, অইনদিনা তুমি বহুত ধুনীয়া কেক বনোৱা। একো নাই আৰু বনাই দিলোঁ আৰু কেকটো আৰু তেনেকুৱাকৈ লিখি দিলোঁ হেপী বাৰ্থডে চেম বুলি আমি ঘৰত মাতোঁ বেটাৰ নাম, আৰু ভাল নাম হ'ল এৰিকচন। কেক ৰেডি হৈ গ'ল। এতিয়া মই ফ্ৰিজত ৰাখি থ'ম। তাৰপাছত এইখিনি মই তেনেকুৱাকৈ দেখুৱাবলৈ নোৱাৰিলোঁ মোৰ বাৰ্থডে গোটেইখিনি মানে অকণমান থুলমূলকৈ অকল কেক কটাৰ দৃশ্যটো মই অকণমান আপোনালোকক দেখুৱাই দিম, কিন্তু কেকৰ ভিডিঅ'ৰ বনোৱাটোহে মই মানে আপোনালোকক মেইন দেখুৱালোঁ। বাকীখিনি দেখুৱাবলৈ নহ'ল, কামে কাজে লাগিলোঁ, তেনেকৈ ভিডিঅ' কৰিবলৈও নহ'ল। তো কেক বনাই ৰেডি হৈ গ'ল।
এতিয়া পাছৰখিনি মই দেখুৱাম আপোনালোকক এয়া কেনেকুৱা লাগিলে কমেণ্টত আপোনালোকে জনাব আৰু মই চেহেৰাটো একেবাৰে নোলালোঁ যেতিয়া লাষ্টত কেকটো লৈ মই আপোনালোকক দেখুৱাই দিছোঁ যে ময়ে কেক বনাইছোঁ দেই বুলি আপোনালোকক দেখুৱাই দিছোঁ আৰু এতিয়া কেক কটাৰ সময় হৈ গ'ল গোটেইখিনি বেটাই নিজে বেলুন ফুলাই ফুলাই চিলিঙতে লগাই দিছে আৰু লগৰবিলাক আহিলে পোৱালিবিলাক ওচৰৰ আমাৰ আত্মীয় কুটুম 2-এজন আহিছে আৰু ৰেডি আৰু লগৰখিনি এটা কেক আনিছে 2টা কেক অলৰেডি হৈ গৈছে আৰু এতিয়া বেটাই কাটিলে এয়া অকণমান মানে ৰাখি দিছিলোঁ মই সেয়াই আৰু বাৰ্থডে আৰু কমেও 50 জন মান মানুহ হৈছিলে তেনেকুৱাকৈ গোটেইখিনি ভাতয়ে খুৱাই দিলোঁ আৰু এয়া আইতাকক বিচাৰি ফুৰিছে প্ৰথম মানে আইতাকক খুৱাই এয়া আইতাকক খুৱাইছে তাৰ দেউতাকক খুৱাইছে তাৰপাছত মোৰ পালি আহিলে মই নিজে খাই লৈছোঁ আৰু তাক খুৱাই দিছোঁ আৰু তেনেকুৱাকৈ আজি বাৰ্থডেৰ মানে নিশা মানে তেনেকুৱাকৈ গ'ল আৰু অলপ তাৰপাছতে আৰু খোৱাৰ পৰ্ব চলিলে খোৱাৰ সময়তো মই ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ লাষ্টত যেতিয়া নেকি শেষ হৈ গ'ল চব খাই গুচি গ'ল লগৰকেইটাই লাষ্ট খাম বুলি ক'লে সিহঁতি থকাকৈ আহিছিলে কাৰণে অলপমান লেটকৈ খালে আৰু সেইকাৰণে সিহঁতৰে খোৱাখিনি মই অকণমান ভিডিঅ' কৰি মানে ৰাখিলোঁ আৰু তাকে অলপমান দেখুৱালোঁ সিহঁতক এইবিলাকে আৰু ভাতেই খোৱালোঁ গোটেইখিনি আৰু তেনেকৈ বিশেষ আয়োজন কৰা নাছিলোঁ ভাতৰ লগতো চিকেন আছিলে চিকেন মাছ চালাড আছিলে দাল আছিলে তেনেকৈ আৰু খুৱাই দিলোঁ আৰু বাৰ্থডে সেইদিনা আমাৰ খেল আছিলে ক্ৰিকেট খেল চবেই মানে খেলৰ ব্যস্ত টিভিত পূৰা চবেই ক্ৰিকেট খেলত মানে একদম পূৰা মানে ব্যস্ত হৈ আছে আৰু কোনে কোনে ক'ত সোমাই কি কৰি আছে আৰু অকণমান এনেই দেখাই দিছোঁ আৰু তাৰপাছতে আৰু কি দেখুৱাম এয়াই আৰু আজি বাৰ্থডেৰ ইমানেই আছিলে আয়োজন আৰু আজিলৈ আহোঁ তেনেহ'লে সকলোলৈ বাই বাই আৰু যদি আজি ভাল লাগিলে ভিডিঅ'টো তেনেহ'লে কমেণ্ট এটা কৰিব লাইক কৰিব আৰু নতুনকৈ অহাবিলাকে মোক ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব কিন্তু দেই তেনেহ'লে আজিলৈ আহোঁ বাই বাই